গুড মৰ্নিং এভৰিৱান। তো এতিয়া বাজি আছে 7:15 আৰু মই যাব ওলাইছোঁ কলেজলৈ। চ' যিহেতু এটা প্ৰগ্ৰাম আছে আমাৰ কলেজত, চ' সোনকালে যাব লাগে, তাতে অলপ সহায়ো কৰিব লাগে আৰু প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব 10টা বজাৰ পৰা। তো যাই পেলাই অলপমান কিবা কিবি কৰিব লগা আছে কাম, তো সেইখিনি কৰি উঠি প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। চ' মই যাই আছোঁ এতিয়া সোনকালে, যাই পেলাই কলেজত লগ পাম আপোনালোক। চ' হেল্ল' গাইজ, তো মেইন গেট সেইখন দেখা পাইছে। তো মেইন গেটখন খোলা নাই মঙলদৈ কলেজৰ, যিহেতু বহুত ৰাতিপুৱা। তো নেক্সট এখন 2 নম্বৰ গেটে আহিলোঁ মই, বাইকখন তাতে থৈ। তো যাই আছোঁ এতিয়া আমাৰ ডিপাৰ্টমেণ্টলৈ। আমাৰ ডিপাৰ্টমেণ্টৰ বাকীকেইজন আহিছে, 2জনমান অহা নাই, বাকীকেইজন আহি আছে। সিহঁতে কিবা কাম কৰি আছে প্ৰগ্ৰামটোৰ কাৰণে। তো ময়ো যাই কিবা সহায় সহযোগিতা কৰিব পাৰে যদি কৰিম। তাৰপিছততো প্ৰগ্ৰামে আৰম্ভ হ'ব। তো বাকীখিনি চাই থাকক, সিহঁতে কি কৰি আছে মই যাই পেলাই দেখাই আছোঁ আপোনালোকক।